অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ বাট প্ৰশস্ত হ'ল বৰখাচি বুঢ়াগোহাঁই। আজি ধনশিৰি মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে বৰখাচিৰ জামিন আবেদন মঞ্জুৰ কৰে। ধনশিৰি মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ জামিন মঞ্জুৰ কৰা পত্ৰ কাৰাগাৰ কৰ্তৃপক্ষক খন্তেক সময়ৰ আগতে অৰ্পণ কৰা হৈছে আৰু খন্তেক সময়ৰ পাছতে মুকলি আকাশৰ তললৈ আহিব বৰখাচি বুঢ়াগোহাঁই। যোৱা ৬৫ দিন বিদ্ৰোহী কবিতা লিখি কাৰাৰুদ্ধ হৈ আছিল বৰখাচি বুঢ়াগোহাঁই। গাঁৱলীয়া মানুহ বুলি যে কয় থকা ওলাই মই দেউতা আপুনি অনুৰোধ কৰিছোঁ চকীত বহি আছিলে দেউতাক মাক